খুৰী খুৰী ঘৰত আছেনে? কিয় এনেকৈ যেতি ফালি আছ? খুৰী তোৰ খুৰী ঘৰত নাই, কি আছে মোকে ক। তোৰ লগত মোৰ একো কথা নাই। মাইনা মাইনা। ঐ এবাৰ ক'লে বুজি নাপোৱা নেকি? নাই বুলি কৈছইচোন। এইটো ল আৰু খুৰীক দি দিবি। তই ইয়াতে আছ? এইটো গোটেইখন বিচাৰি ফুৰিছোঁ। বিচাৰিব লাগেনে? কল এটা কৰিব নোৱাৰ? আজি পুৱাই দিছে বোলো। পিছে কিয় বা বিচাৰি ফুৰিছ? এইখনৰ চাবিটো দেচোন। ক'ত যাওঁনো? ভণ্টিৰ লগত পেহীহঁতৰ পৰা আহোঁ। তই মই গৈ থাকোঁ। সোনকালে আহিবি। আজি এখন নাপাওঁ আৰু তই। মোক বেহু মাত নিদিয়াকৈ গুচি গ'ল। বেছি অলপ। এইডালো এতিয়াহে পৰিব পালে। এইজনী আগত লাজহে পাম এতিয়া। ৰিম্পী শুনচোন। কি হ'ল ক? তই কি এনি টাইম খঙতে থাক নেকি? অলপ ভালদৰেতো ক'ব পাৰ। কিয়? তেতিয়াচোন তই মোক দেখো না মই তালৈ গুচি আহিছিলি। তোৰে এটিটিউড আছে নেকি? মোৰো আছে। সেইটো কথা। মই মানে পিছফালৰ পৰা তোক কোনোবা বেলেগ ছোৱালী বুলি ভাবিছিলোঁ। সেইবাবে মতা নাছিলোঁ। অকলে অকলে ক'ত যাওঁনো? লগত মোকো নাই আকৌ। ক'ত যাওঁনো? এনেই তক ওলাই আহিছোঁ। তইনো ক'ত যা? ময়ো এনেই। ইমান ওচৰলৈ নাহিবি। কিয়? ভাল পোৱা হৈ যাব আকৌ। সমান দুনিয়া জুনু হ'ব নোৱাৰে, তোৰ সমান কাহানী কোনো হ'ব নোৱাৰে। কি চাই আছ? উঠ আকৌ। সেইবোৰ মানুহ আছে দেখা নাই? দেখিলে কি ক'ব? চাইকেল উঠিবলৈ কৈছোঁ, মৰম কৰিবলৈ কোৱা নাই নহয়। সেইটোৱেইটো। ঠিক আছে, চাচোন চা। দিম এজনী ইমান মৰম লগা হৈছে। হ'ব দে, দিম। ঠিক আছে। ক'তনো?
এই সেইফালে চাচোন। আৰে তাতচোন কোনো নাই। কাৰ কথা কৈছোন তই? ৰিম্পী আকৌ। অ' এইটো বলিয়া হ'ল, দিনতে সপোন দেখিব লৈছে। মোৰ কি হৈছে নাজানো বে। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে তাইকে দেখি থাকোঁচোন। মই বাৰু তাইৰ প্ৰেমত পৰিছোঁ নেকি? পৰিছ মানে ভালকৈ পৰিছ দেই। প্ৰেমৰ সাগৰত ডুবিলে কিন্তু উঠিবলৈ টান আছে। তাইক কথাবোৰ কওঁ কেনেকৈ? কিজানি তাইৰ মোৰ প্ৰতি তেনেকুৱা ফিলিংছ নায়েই। চা তই ডাইৰেক্ট কৈ দে তাইক ভাল পাওঁ বুলি। চৰ্দিয়ে বুলি ভয় লাগে নহয়। আগতে এবাৰ খায়ে থৈছোঁ। ছোৱালী পতাবলৈ আহি সাহস আকৌ সেইকণ। আবে চা, মই ইমানজনী ছোৱালী পতাই থৈছোঁ, তই যদি চাল্লা এজনীকে পতাব নোৱাৰ, তে বাদ দে থ, নালাগে তই পতাব। তাইক ক'ম বুলিতো ভাবোৱেই, কিন্তু কিন্তু কি তই কি তাইক আনৰ হ'বলৈ দিবি নেকি? পাৰিবি আনৰ হোৱাটো সহ্য কৰিব? নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। চা সময় থাকোঁতে কৈ দে তই, তাই ইয়াৰ পৰা গুচি গ'লে চব চেচ বহি ধৰিলে। মই তাইক ক'ম কেনেকৈ বাৰু? একোৱে ভাবিব নাই বে। চা মই তোক মেছেজত লিখি দি আছোঁ, তই তাইক চেম টু চেম কৈ দিবি। ঐ তোৰ লগত কথা এটা আছে। অঁ ক। ঠিক আছে, মই তাত ৰৈ থাকিম, তই আহিবি। ঠিক আছে। চা তোৰ এই চান্স, তই তাইক সকলো কৈ দিবি, বুজিছ? মই এইকেইদিনতে ঘৰলৈ যাম, তই হোষ্টেল কেতিয়াকে যাবি? চাওঁচোন। ঐ তই একো নকৰ নেকি? কিনো ক'ম? কিদৰে কওঁ তোক মনৰ কথা, কিদৰে বুজাওঁ তোক হৃদয়ৰ ভাষা। ব'ল এতিয়া গৈ থাকোঁ। ঐ তই তাইক কথাখিনি ক'লিনে? নাই অ', আজিও নোৱাৰিলোঁ। ধৈ কেলা, তই সামান্য কথাটোকে ক'ব পৰা নাই। এইটো মোৰ কাৰণে সামান্য কথা নহয় অ'। তাইচোন উঠা আকৌ, আৰু লাউড স্পীকাৰত দিবি। হেল্ল'। ক। ঐ মই কালিলৈ যামগৈ, তই মোক অকণমান আগবঢ়াই দিব পাৰিবি নেকি? হ'ব দে। ঠিক আছে, কালি লগ পাম তেন্তে। ঐ শুন, তই মোৰ বাইকখনকে লৈ যাবি, বুজিছ? চব বডি से बॉडी टच होगा तो फायरिंग शुरू हो जाएगी। সেই কেলা, তই এনি টাইম ফটুৱামেই ন? তাইক কথাবোৰ কওঁনে নকওঁ, কিজানি তাইৰ মনত কোনোবা আছেই। এইডালে ইমান দিনে ক'বই নোৱাৰিলে, ময়ে কৈ দিওঁ নেকি তাক ভাল পাওঁ বুলি। চৰ্দিলেও দিব, কৈয়ে দিওঁ। ঐ শুনচোন, তোক কিবা এটা ক'বলৈ আছে। মোৰো তোক কিবা এটা ক'বলৈ আছে। ক তই আগত ক। নহয় তই আগত ক। কথাটো মানে মই তোক মানে মই ভালকৈ যাবি হা তই। এইটো কথা ক'বলৈ ইমান টাইম লাগেনে? হ'ব দে মই যাওঁ, তই ভালকৈ থাকিবি। তাইক বহুবাৰ কম বুলিও কথাবোৰ কোৱা নহয়। কিজানি তাই বেয়া পায়, তাইৰ মনত কি আছে কি নাই। প্ৰেমৰ সম্পৰ্কতকৈও বন্ধুত্বপূৰ্ণ সম্পৰ্কটো মই বেছি ইম্পৰ্টেণ্ট আছিলোঁ।
আৰু সেইবাবে মনৰ কথাবোৰ মনতে ৰৈ গ'ল। ৰ'বা হা ই আকৌ কিয় ফোন কৰিলে ৰ'বা দেই হেল্ল' ঐ তাইক ক'বতো ৰ'লে কেলা তোৰ 220 ৰৈ গ'ল। হা কি